হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল গন্ধৰ্বকুমাৰ ব্লগছলৈ। শ্ৰী শ্ৰী কৃষ্ণ ৰাস উৎসৱ হৈ আছে বৰবন্ধা আঞ্চলিকত। আপোনালোকে শুনিছেনে নাই মই ধৰিব পৰা নাই ঠিক, তথাপিও কৈ আছোঁ যে বস্তাত বহি মানুহে ৰাস উপভোগ কৰি আছে। এয়া ল'ৰা ৰাস হৈ আছে। ৰাস চাই কেনেকুৱা লাগিছে এবাৰ কওক, জোৰকে কওক। ভাল লাগিছে। তামোল পকতিয়াই পকতিয়াই ৰাস চাইছে আৰু হয় নেকি? ভাল লাগিছে ৰাস চাই? এইটো চবে দেখা পাব আপোনাক কাইলৈ, গম পাইছে? বঢ়িয়া বঢ়িয়া। ভাই হাঁহি দিয়া, হাঁহি দিয়া। বঢ়িয়া বঢ়িয়া। সাধাৰণতে সকলোতে মহিলা ৰাস হয়, ইয়াতে ল'ৰা ৰাস হৈ আছে বৰবন্ধাত। এখেতক মই লগ পালোঁ, তেখেতে গোপী নৃত্যত অভিনয় কৰিছে। তেখেতৰ অনুভৱ আমি জানিবলৈ চেষ্টা কৰিম। ৰাস নাচি কেনেকুৱা লাগিছে? ৰাস নাচি খুবেই ভাল লাগিছে। এয়াতো মোৰ সৰু কালৰ পৰা ৰাস নাচি আছোঁ। ক্লাছ 4 মানৰ পৰাই নাচি আহিছোঁ। এতিয়া বৰ্তমান মোৰ যথেষ্ট তথাপিও এই যে পইচা যিটো পাত সেইটো এৰিবলৈ আকৌ এটা নাচিবলৈ আহিলোঁ। ইয়াৰ আগতে মই কৃষ্ণৰ ভাও, ৰাধাৰ ভাও সকলোৱে কৰিছোঁ। তথাপিও গোপী নাচা যিটো আমেজ খুবেই বেলেগ। আৰু সেইকাৰণে মই আজি নামাচিম বুলি ভাবিও আহিলোঁ। আচলতে মই থাকিব নোৱাৰোঁ, তেনেকৈ এক বন্ধু আছে, সেয়ে মানে এই আমাৰ যিটো লোক সংস্কৃতি ল'ৰা ইয়াত ভাও দি ভাল পায়। আৰু পূৰ্বৰ পৰা যিটো আমাৰ সংস্কৃতি হৈ আছে, ল'ৰা ৰাসৰ এটা সংস্কৃতি আছে, এই বৰ্তাই ৰাখিব পৰা নাই, জীয়াই ৰাখিব কাৰণে আমি চেষ্টা কৰিছোঁ। আশা ৰাখিছোঁ ৰাইজৰ আশীৰ্বাদত এই অনুষ্ঠানটো পূৰ্বতকৈ আৰু ভাল হ'ব, তাকে মই আশা কৰিছোঁ। আৰু মই যে ইয়াতে নাচিব আহিছোঁ, মোৰ উদ্দেশ্য সেইটো। ধন্যবাদ। তেখেতলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ সদায় নাচি যাওঁ। ধন্যবাদ জনাইছোঁ। আৰু এগৰাকী বিশেষ গোপী আছে, তেখেতৰ লগত মই জানিব চেষ্টা কৰিম তেখেতৰ এই ল'ৰা ৰাসত ৰাস নৃত্য অভিনয় কৰি কেনে অনুভৱ হৈছে। পোনপ্ৰথমে জানিব বিচাৰিম তেখেতৰ নামটো। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী বিপুল ডেকা। মই আজি 4 বছৰ পৰা ধৰি ইয়াতে ৰাস নাচি আছোঁ, ল'ৰা ৰাস। আজি ল'ৰা ৰাসৰ মই ভগৱান এটা
ঐতিহ্য আছে। বহুদিনৰ আগতে ল'ৰা আগত চলিছিল, মাজতে কিছুদিন বন্ধ হৈছিল আৰু আজি 4 বছৰ ধৰি চলি আছে। আমাৰ ল'ৰাক বুলি ক'লে ইয়াত এনেকুৱা এটা জাগৰণ এটা সৃষ্টি হৈছে যে ভগৱানৰ ল'ৰা খুবেই ভাল হ'ব। আৰু তাত মৰিগাঁৱত বিভিন্ন ঠাই ঘূৰি আহি ইয়াতে নাচ নৃত্য কৰেহি আৰু বহু ৰাইজ আহে। সকলে আমাৰ ল'ৰাক বুলি ক'লে মৰিগাঁও জিলাৰ ভিতৰতে ভগৱানৰ এটা সুনাম আছে। তেখেতলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে এই নৃত্যকলাৰ লগত জড়িত হৈ তেখেত এগৰাকী পেছাত শিক্ষকতা। তেখেতলৈ আমি পুনৰবাৰ অশেষ ধন্যবাদ জনাইছোঁ। Yeah.